সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ ওচৰলৈ ভেদাইলতা আৰু নৰসিংহৰ দুটা ৰেচিপি লৈ আহিছোঁ গতিকে ৰেচিপি দুটালৈ আগবাঢ়ো বলকচোন এয়া লৈছোঁ মই ভেদাইলতাৰ পাত মই পাতখিনি ছিঙি লৈছোঁ ঠাৰিৰ পৰা কুমলীয়া ঠাৰিবোৰ দিছোঁ কিন্তু টান ঠাৰিখিনি দিয়া নাই মই পাতখিনি ধুই লৈছোঁ আৰু এয়া লগতে লৈছোঁ নৰসিংহখিনিও ঠাৰিৰ পৰা ছিঙি লৈছোঁ পাতখিনি কুমলীয়া আগবোৰ দি দিছোঁ বাৰু এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ পাতখিনি এইখিনি এটা মিক্সিৰ জাৰ এটাত ভৰাই পেলাই পিচি ল'ম পানী অকণমান দি পেলাই এইখিনি পিচি ল'ব লাগিব মিক্সিৰ হলনি পটাটো পিচি ল'ব পাৰিব এইখিনি মিহিকৈ পিচি লোৱা হৈছে এই ধৰণে এতিয়া গোটেইখিনি পাত পিচি ল'ম এয়া পিচি লোৱা হৈ গ'ল গোটেইখিনি পাত ইয়াত যিহেতু হিতাখিনি আছে সেইকাৰণে ডাঠ হৈ আছে এতিয়া এইখিনি চাকি ল'ব লাগিব এনেকৈ চাকনি এখনেৰে গোটেই ৰসখিনি আধা আধাকৈ চাকি ল'ম যাতে হিতাখিনি বাহিৰ হৈ যায় আৰু ৰসখিনি ওলাই যায় এই ধৰণেৰে চাকি পেলাই হিতাখিনি এক্সট্ৰাকৈ উলিয়াই ল'ম আৰু হিতাখিনি পেলাই নিদিওঁ এখন প্লেটত হিতাখিনি এইদৰে ৰাখি যাম গোটেইখিনি চাকি লৈ এইদৰে হিতাখিনি উলিয়াই ল'ম আৰু এয়া চাকি পেলাই ৰসখিনি এফালে উলিয়াই ল'লোঁ আৰু আনফালে হিতাখিনি এয়া উলিয়াই ল'লোঁ আৰু হিতাখিনি যিহেতু অলপ ৰস আছে গতিকে এনেকৈ কাপোৰ এখন সময় এঢলীয়াকৈ ডিছখন ৰাখি দিছোঁ ৰসখিনি নিগৰি ওলাই আহিবৰ কাৰণে এইদৰে 10 মিনিট সময় ৰাখি থ'ম আৰু এয়া 10 মিনিটৰ পিছত হিতাখিনি এনেকৈ বাতি এটাত লৈ লৈছোঁ এতিয়া হিতাখিনিত দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু লগতে দিছোঁ এয়া শুকুৱাই থোৱা পিঠাগুড়ি যিহেতু হিতাখিনি পনীয়া হৈ আছে গতিকে ডাঠ হ'বৰ কাৰণে পিঠাগুড়ি দিছোঁ পিঠাগুড়ি সলনি বেচন ময়দা বা আটাগুড়ি যিকোনো দিলেই হ'ল মই পিঠাগুড়ি দিছোঁ এয়া শুকুৱাই থোৱা পিঠাগুড়ি আৰু এনেকুৱা ডাঠ হোৱাকৈ আৰু অকণ দিছোঁ ডাঠ হ'বলৈ এনেকৈ ডাঠ হোৱাকৈ এইখিনি সানি ল'লোঁ আৰু এনেকুৱা চেপত হোৱাকৈ ৰাখি দিছোঁ এয়া এতিয়া আনফালে গেছত কেৰাহী এটা বহাই গৰম কৰি ইয়াত দিছোঁ অকণমান সৰহকৈ মিঠাতেল এতিয়া তেলখিনি গৰম হ'বলৈ দিব লাগিব আৰু তেল গৰম হোৱাত এতিয়া ভেদাইলতা আৰু নৰসিংহৰ যিখিনি হিতা ওলাইছিলে সেইখিনিৰে এতিয়া এনেকৈ পিঠাৰ নিচিনা চেপত গৰম তেলত দি যাম ভেদাইলতা আৰু নৰসিংহৰ এনেকৈ পিচি পেলাই হিতাখিনি এক্সট্ৰাকৈ উলিয়াই এই ধৰণেৰে বৰ বনাব পাৰি আৰু যিখিনি ৰস উলিয়াইছোঁ সেইখিনি পিছত কি কৰোঁ চাই থাকিবচোন এই ধৰণেৰে এটা এটাকৈ দি পেলাই বৰ বনাই ল'ম মিডিয়াম ফ্লেমত এইখিনি 7 মিনিটমান ভাজিব লাগিব ইলুটি শিলুটি কৰি পেলাই এনেকৈ ভেদাইলতা আৰু নৰসিংহ বৰ খাই বহুত ভাল লাগে আৰু ভেদাইলতা আৰু নৰসিংহটো আমাৰ পেটৰ কাৰণে ভাল বুলি সকলোৱে জানে এই ধৰণেৰে লুটিয়াই ভাজি থাকিব লাগিব 7 মিনিটমানৰ কাৰণে মোৰ বোধেৰে এই দুটা ৰেচিপি চাগে প্ৰায়খিনিয়ে জানেই কিন্তু তাৰ মাজতো কিছুমান নজনা থাকে তেওঁলোকৰ কাৰণে ৰেচিপি দুটা আগবঢ়াইছোঁ ফ্লেমটো মিডিয়ামত ৰাখিলেই হ'ল কাৰণ এনেকৈ গৰম তেলত ভাজিলেহে ভাল হয় অকণমান মচমচীয়া হয় ইলুটি শিলুটি কৰি থাকিব লাগিব নহ'লে লাগি যাব পাৰে আৰু এই বৰত আপোনালোকে জলকীয়াও কাটি দিব পাৰে মই যিবা জলকীয়াটো দিয়া নাই আৰু এয়া 7 মিনিটমান ভাজি হৈ গ'ল এতিয়া এইখিনি কাঢ়ি লৈছোঁ
এতিয়া একে পদ্ধতিৰে গোটেইখিনি বনাই পেলাম। এয়া হৈ গ'ল আমাৰ এবিধ ৰেচিপি লতা আৰু নৰসিংহ পাতৰ বৰ। এয়া এটা ভাঙি দেখুৱাইছোঁ, চাওকচোন কিমান সুন্দৰ হৈছে, ভিতৰ ফালেও দেখিবলৈ নহয়নে? এতিয়া আহিছোঁ ছেকেণ্ড ৰেচিপিটোলৈ। যিখিনি ৰস উলিয়াই থোৱা হৈছিল ভেদাইলতা আৰু নৰসিংহৰ, সেই ৰসখিনি বনাবৰ কাৰণে মই বৰ ভাজি লোৱা তেলখিনিয়ে লৈছোঁ, বেলেগকৈ তেল প্ৰয়োজন হোৱা নাই। আৰু সেই তেলখিনিতে এটা পিঁয়াজ কাটি পেলাই দি দিছোঁ। বেলেগকৈ তেলৰ প্ৰয়োজন নহয়গৈ। পিঁয়াজখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব। আৰু লগত দিম এয়া আদা নহৰু পেষ্ট অলপ। বেছি বস্তুৰ একেবাৰে প্ৰয়োজন নাই আৰু বনাবলৈও সহজ। এইখিনি এতিয়া ভাজি ল'ব লাগিব আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। আৰু দিছোঁ প্ৰয়োজন অনুসৰি হালধি। আৰু জোখমতে নিমখ দি লৈছোঁ। এইখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব। একেটা পদ্ধতিতে মানে দুটা বস্তু বনাব পৰা যায় এই ধৰণেৰে। আৰু বনাবলৈও সহজ। আৰু আমাৰ পেটৰ কাৰণে ভেদাইলতা আৰু নৰসিংহ কিমান ভাল সকলোৱে জানেই। মাজে মাজে খাই থাকিব লাগে এইবোৰ বস্তু, কাৰণ আজিকালিতো জ্বলা মছলা বহুত খাই থকা হয়েই, নহয়নে বাৰু? এইখিনি ভালকৈ ভাজি ল'ব লাগিব যাতে অকণো কেঁচা গোন্ধ নাথাকে ইয়াৰ, তেতিয়া খাবলৈ টেষ্টটো সঁচাকৈ ভাল হয়। আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াত অকণমান এহেতাকৈ ফাৰ্ষ্টতে দি ল'ম। এয়া অলপ দি পেলাই লৰাই লৈছোঁ। এতিয়া গোটেইখিনি ইয়াত বাকি দিম। গোটেইখিনি বাকি দিয়াৰ পিছত এতিয়া ফ্লেমটো হাই কৰি দিম। এইখিনি এতিয়া এনেকৈ ঢাকোন নলগাওঁ, এনেকৈ হাই ফ্লেমত 10 পৰা 15 মিনিট সময় উতলিবলৈ দিব লাগিব। আৰু এয়া 10 পৰা 15 মিনিট মানৰ ভিতৰত ধুনীয়াকৈ উতল আহি গ'ল ৰসখিনিৰ। আৰু অকণমান ডাঠ হৈ আহিছে শুকাই পেলাই। এইখিনি এতিয়া গেছ অফ কৰি দিব পাৰি। ৰেডি হৈ গৈছে। আৰু এয়া মই জোলখিনি বাতি এটাত কাঢ়ি লৈছোঁ। দেখিবলৈ কিমান সুন্দৰ হৈছে নহয়নে? আৰু খাবলৈতো ভালেই, ক'বই নালাগে। গতিকে আজি এয়াই আছিল দুটা ৰেচিপি ভেদাইলতা আৰু নৰসিংহ পাতৰ। গতিকে চাই কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সোনকালে পায়। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।